হেল্ল' গাইজ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল জ্ঞান কোৱাইছ। আজি মই লৈ আহিছোঁ পুলিচ বিষয়াৰ সৈতে জড়িত 30টা গুৰুত্বপূৰ্ণ জিকে প্ৰশ্ন উত্তৰ। বিশেষকৈ যিসকল শিক্ষাৰ্থীয়ে পুলিচ চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে এই প্ৰশ্নবোৰ বহুত সহায়ক হ'ব। ইয়াত আৰক্ষীৰ কাম, পদবী, ইতিহাস আৰু ভাৰতৰ বিভিন্ন সুৰক্ষা বাহিনীৰ বিষয়ে সহজ ভাষাত বুজাই দিয়া হৈছে। ভিডিঅ'টো শেষলৈকে চাওক আৰু নিজৰ জ্ঞান পৰীক্ষা কৰক। পুলিচ বিষয়াৰ 30টা গুৰুত্বপূৰ্ণ জিকে প্ৰশ্ন। আপুনি কিমানটা উত্তৰ জানে কমেণ্ট কৰি জনাওক। 1 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ প্ৰথম মহিলা IPS কোন? উত্তৰ কিৰণ বেদী। 2 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল, ভাৰতৰ কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ নাম কি? CBI। 3 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল, ভাৰতৰ আৰক্ষীৰ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 21 অক্টোবৰ। 4 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ আৰক্ষী সংস্থাৰ নাম কি? উত্তৰ আছাম পুলিচ। 5 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ গৃহমন্ত্ৰী কোন? উত্তৰ অমিত শ্বাহ। 6 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ প্ৰথম IPS কোন আছিল? উত্তৰ CV নাৰাছিম্হান। 7 নম্বৰ প্ৰশ্নটো হ'ল, আৰক্ষীৰ মূল কাম কি? উত্তৰ আইন শৃংখল বজাই ৰখা। 8 নম্বৰ প্ৰশ্নটো হ'ল, FIR মানে কি? উত্তৰ ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট। 9 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতত আৰক্ষী ব্যৱস্থা কোন বছৰত আৰম্ভ হৈছিল? উত্তৰ 1861 চনত। 10 নম্বৰ প্ৰশ্নটো হ'ল, আৰক্ষীৰ জৰুৰী ফোন নম্বৰ কি? উত্তৰ 100। 11 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ গুপ্তচৰ সংস্থাৰ নাম কি? উত্তৰ ৰিচাৰ্চ এণ্ড এনালাইচিছ উইং। 12 নম্বৰ প্ৰশ্নটো হ'ল, আৰক্ষীৰ ইউনিফৰ্ম সাধাৰণতে কি ৰঙৰ হয়? উত্তৰ খাকী। 13 নম্বৰ প্ৰশ্নটো হ'ল, IPS মানে কি? উত্তৰ ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ। 14 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰ গুৱাহাটী। 15 নম্বৰ প্ৰশ্নটো হ'ল, আৰক্ষীৰ উচ্চতম পদ কি? উত্তৰ ডাইৰেক্টৰ জেনেৰেল অৱ পুলিচ DGP। 16 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ এটা উদাহৰণ কি? উত্তৰ CRPF। 17 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ সীমা সুৰক্ষা বাহিনীৰ নাম কি? উত্তৰ BSF। 18 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ বিমানবন্দৰৰ সুৰক্ষা কোনে কৰে? উত্তৰ CISF। 19 নম্বৰ প্ৰশ্নটো হ'ল, মহিলা আৰক্ষীৰ বাবে বিশেষ থানা কাক কয়? উত্তৰ মহিলা আৰক্ষী থানা। 20 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতত আৰক্ষী ব্যৱস্থা কোন আইনৰ অধীনত? উত্তৰ পুলিচ এক্ট 1861 অধীনত। 21 নম্বৰ প্ৰশ্নটো হ'ল, আৰক্ষীৰ তদন্ত বিভাগক কি কয়? উত্তৰ CID। 22 নম্বৰ প্ৰশ্নটো হ'ল, IPS কোনে নিয়োগ কৰে? উত্তৰ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ UPSC। 23 নম্বৰ প্ৰশ্নটো হ'ল, আৰক্ষীৰ তলৰ পদটো কি? উত্তৰ কনষ্টেবল। 24 নম্বৰ প্ৰশ্নটো হ'ল, থানাৰ মুখ্য বিষয়াক কি কয়? উত্তৰ অফিচাৰ ইন চাৰ্জ মানে OC। 25 নম্বৰ প্ৰশ্নটো হ'ল, আৰক্ষীৰ মূল উদ্দেশ্য কি? উত্তৰ জনসাধাৰণক সুৰক্ষা দিয়া। 26 নম্বৰ প্ৰশ্নটো হ'ল, আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া ক'ৰ পৰা আৰম্ভ হয়? উত্তৰ FIR ৰ পৰা। 27 নম্বৰ প্ৰশ্নটো হ'ল, নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিৰ নাম কি? উত্তৰ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি অৰ্থাৎ NIA। 28 নম্বৰ প্ৰশ্নটো হ'ল, আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰক কি কয়? উত্তৰ পুলিচ ট্ৰেইনিং একাডেমী। 29 নম্বৰ প্ৰশ্নটো হ'ল, আৰক্ষীৰ চিহ্ন হিচাপে কি ব্যৱহাৰ কৰা হয়? উত্তৰ বেডজ। 30 নম্বৰ প্ৰশ্নটো হ'ল, আৰক্ষীৰ বাহন সাধাৰণতে কি নামেৰে জনা যায়? উত্তৰ পুলিচ পেট্ৰল ভেহিকেল। অ'কে, বাই বাই। মোৰ যদি ভিডিঅ'বোৰ চাই পেলাই ভাল লাগিছে তেতিয়া লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।